জনাইছোঁ সকলোকে মোৰ উন্নত ভিডিঅ'লৈ। আমি বৰ্তমান উপস্থিত আছোঁ আজি 1 নম্বৰ আমতলা। আজি ইয়াতে অলপ পিছত মঞ্চ প্ৰগ্ৰেম কৰিব গীতাঞ্জলি বাইদেউৰ প্ৰগ্ৰেম দেখুৱাম। ইয়াতে মই এজন বন্ধু লগৰ ল'ৰা নামটো কৈ যাওঁ ধৰ্মন্তৰাজনে গাঁৱত বাবু বুলি জানে খ্যাত আৰু আমতলা নিবাসী 1 নম্বৰ আমতলা গীতাঞ্জলি দাসৰ প্ৰগ্ৰেমটো আমি গোটেইটো এতিয়া দেখুৱাম আৰু লাহে লাহে অকণমান দেখাই আছোঁ। এইজন দাদাৰ কাৰণে মই গোটেই প্ৰগ্ৰেমটো দেখুৱাবৰ কাৰণে লগৰ বেয়া নাপাব, জাষ্ট লগৰ অকণমান আহিছোঁ আৰু আজি এয়া মই লগৰ কেইজনক ইয়াতে থৈ মই এতিয়া মঞ্চত যাওঁ। মই মঞ্চৰ পৰা ধুনীয়াকৈ ভিডিঅ' কৰিম, বাইদেউৰ গোটেই গানবিলাক দেখুৱাই আছোঁ আপোনালোকে ভালদৰে চাওক।
তাকো বিহুৰ বতৰত নহ'ব নহয় এনেকে যিমান সন্মান ৰক্ষা কৰিছে চব এফালে ল'ৰাকেইটাই ৰক্ষা কৰি আছে গাই গাই এতিয়া ছোৱালীবিলাকো গাব লাগিব দেই অকণমান মোৰ কাৰণে এবাৰ ওচৰলৈ আহিছোঁ তাত বহাই বহাই গালেও হ'ব কোনো কথা নাই খালি মাতবিলাক অলপ ডাঙৰকৈ শুনিলে মই ইয়ালৈ শুনাই পোৱাই নাই হা এবাৰ শুনিম দেই সেই মই লম ঘৰে ঘৰে তোৰে গান জান সেই মই কওঁ মই তোকে ভালে পাওঁ তোৰ প্ৰেমত খপকৈ পিছলি সেই বুলি নহম মই নাচকি Thanks so much.
একদম খাস সঁচাকৈ বাইদেউ ভণ্টি ঢেৰ আছে দেখিবলৈ পাইছোঁ এবাৰ সকলো মহিলা মাছ শুনিলে বিৰাট ভাল লাগিব হয়নে নহয় কি কয় ল'ৰাবিলাকে এটা চিঞৰ মাৰি দিব লাগে ঠিক আছে এবাৰ মহিলাসকলে গাবলৈ পাৰোঁ এবাৰ শুনি চাম লাজ কৰিলে নহ'ব কিন্তু এবাৰ শুনিম সকলোৰে মাতবোৰ গীতাঞ্জলি আমতলালৈ প্ৰথমবাৰ আহিছোঁ ইমান সৰু মাছ শুনিলেতো ভাল নালাগিব এবাৰতো ডাঙৰ মাছ এটা হ'বই লাগে বিহু জুলিত থেংক ইউ পিছফালৰ পৰা কিন্তু মাতবিলাক অলপ কম আছে যেন লাগিছিল আৰু জোৰে চিঞৰিব লাগিব তেতিয়াহে আমি শুনা পাম হ'ব ৰাইজ থেংক ইউ গাঁও গীতিসকলে সহযোগ কৰিব